গুড ইভিনিং এভৰিৱান। আশা কৰিছো সবাই ভালে আছে আৰু সবৰে পৰীক্ষাৰ প্ৰস্তুতি মানে ভালদৰে চলি আছে। আপোনালোকে প্ৰস্তুতি যিমানখিনি বেছি প্ৰেক্টিস কৰে ম্যাথমেটিক্সটো আপোনালোকে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো, প্লিজ এটা কথা মই ক'ব বিচাৰিছো যে আপোনালোকে প্লিজ এই ম্যাথ পোৰশনটো ইগনোৰ নকৰিব। এটো মানে আপোনালোকে এৰি নিদিব যে ম্যাথ পোৰশনটো আমি নকৰো। এই ম্যাথ পোৰশনটো কিন্তু একচুয়ালি লাষ্টত গৈ চাব আপোনালোকে এই ম্যাথ পোৰশনটো গেম চেঞ্জাৰ হিচাপে কাম কৰিছে। ঠিক আছে, তো আপোনালোকে এতিয়াৰ পৰা ম্যাথবোৰ প্ৰেক্টিস কৰি থাকক। টাইম আছে, এনেকা নহয় যে টাইম নাই। 19 জানুৱাৰীত পৰীক্ষা আছে, তাৰ মানে আমাৰ হাতত এতিয়াও মানে মোটামুটি 25 ডেজ আমি ধৰি লব পাৰো যে আমাৰ হাতত 25 ডেজ মান আছে। তো আপোনালোকে এনেকে ইগনোৰ নকৰিব, 25 ডেজ বহুত বেছি হয়। ঠিক আছে, মই 25 ডেজ না বহুত দিনৰ পৰা জিটিপিজিটিৰ যিদিনাৰ পৰা মানে এইটো ডিক্লেয়াৰ কৰা হৈছে যে মানে টেট জিটিপিজিটি ম্যাথমেটিক্স পোৰশন থাকিব 15 মাৰ্চত, সেইদিনাৰ পৰা মই ভিডিও ষ্টাৰ্ট কৰি দিছো আপোনালোকৰ সুবিধাৰ কাৰণে। আপোনালোকে ভিডিওবোৰ চাব, মই সঁচা কথা কৈছো, এই ভিডিওবোৰ চাই আপোনালোকৰ বহুত বেছি লাভৱান হ'ব। ঠিক আছে, আজি আমি আগুৱাই যাওঁ। আমাৰ প্ৰথম প্ৰশ্ন কি আছে আজি আমাৰ হ'ব মক টেষ্ট এনালাইসিস সেট এফ যেটো আছে এইটো আমি এনালাইসিস কৰিম আজি। আপোনালোকে ইয়াতে চাব। ঠিক আছে, দুটা সংখ্যাৰ যোগফল 25 বুলি দিয়া আছে। একচুয়ালি এইটো 25 নহব, এইটো কিমান হ'ব 24 হ'ব। ঠিক আছে, এইটো কিমান হ'ব 25 হ'ব। ঠিক আছে 24। ঠিক আছে, আৰু হিহতৰ গুণফল কিমান কৈছে 143। হেই হিহতৰ বৰ্গৰ যোগফল কিমান হ'ব। ঠিক আছে, কৈছে দুটা সংখ্যাৰ যোগফল। এতিয়া বহুতে কি কৰিব, বহুতে কৰিব দুটা সংখ্যাৰ যোগফল x + y = 24 আৰু হিহতৰ গুণফল মানে পূৰণফল x * y = 143। তাৰ পিছত ইয়াৰ পৰা x আৰু y ৰ মান ওলাব, তাৰ পিছত সমাধান কৰিব। আৰে ভাই এনেকে নকৰিব, আপোনালোকে এনেকা ভুল নকৰিব প্লিজ, বৰবাদ হৈ যাব। কেনেকে কৰিব লাগিব চাওক। আমি এইটো কথা গম পাইছো যে গুণফল যদি 143 আছে, এককৰ স্থানত কি আছে 3। এতিয়া আমি চাব লাগিব এককৰ স্থানত 3 আহিলে এনেকা কি কি দুটা সংখ্যা লব পাৰো যাৰ এককৰ স্থানত 3 আহিব পাৰে। ঠিক আছে, আপোনালোকৰ হাতত অপচন কি কি আছে আপোনালোকে চাওক। 21 আৰু 3 এইটো এটা হ'ব পাৰে। যোগ কৰিলে কিমান হ'ব 24। এতিয়া পূৰণ কৰিলে কিমান হয় আমি সব পূৰণ কৰিলে 63। একক স্থানত 3 আহিছে ঠিকে, কিন্তু 143 আহা নাই। তাৰ মানে এটা মান 21 আনটো মান 3 হ'ব নোৱাৰে। আকৌ আপোনালোকে চিন্তা কৰক যে আকৌ এনেকা কি ধৰণৰ কেনেকা মান আছে যেটো আমি পূৰণ কৰিলে একক ঘৰত 3 আহিব। মই যদি ইয়াতে 11 বনাই দিও, ইয়াতে যদি 13 বনাই দিও, তেনেহলে আপোনালোকে জানে 3 * 1 = 3, একক ঘৰত 3 আহিব। 11 আৰু 13 প্লাস কৰিলে কিমান হ'ব 24। তেনেহলে মই এইটো লিখাও, এইটো পূৰণ কৰি চাও মোৰ কিমান হয়। এইটো পূৰণ কৰিলে হ'ব 143। মানে মই গম পাই গৈছো এটা সংখ্যা মোৰ 11, আনটো সংখ্যা 13। বাকি কৰিব দৰকাৰ নাই, আপোনালোকে জাস্ট চাব একক স্থানত 3 আছে। এনেকা কি কি সংখ্যা পূৰণ কৰিলে একক স্থানত 3 আহিব। আপোনালোকে গম পাইছে 3 আৰু 1 পূৰণ কৰিলে আহিব, নহলে 7 আৰু 9 পূৰণ কৰিলে আহিব। 7 আৰু 9, কিন্তু 7 আৰু 9 আপোনালোকে পূৰণ কৰকচোন, নাহিব আপোনাৰ। 7 আৰু 9 হলে আপোনালোকৰ কিমান ধৰিব লাগিব, এটা সংখ্যা যদি 7 ধৰে আনটো সংখ্যা কিমান ধৰিব 24 - 7 কিমান হৈ যাব, আনটো সংখ্যা হৈ যাব 17। কিন্তু 7 7 পূৰণ কৰিলে 9, তো এইটো নহব। ডাইৰেক্ট আপোনালোকে গম পাইছে যে এককৰ স্থানত 3 আহিবলৈ হলে আমাৰ কি কি পূৰণ কৰিব লাগিব, এককত 3 থাকিব লাগিব আৰু 1 থাকিব লাগিব। এতিয়া আমি সংখ্যা দুটা পাই গলো, 11 আৰু 13 যোগ কৰিলে 24। ওকে, নো প্ৰবলেম। 11 আৰু 13 পূৰণ কৰিলে 143। আমি সংখ্যা এতিয়া কৈছে ইহতৰ বৰ্গৰ যোগফল। 11ক বৰ্গ আৰু 13ক বৰ্গ কৰিলে কিমান হ'ব আপোনালোকে চাব। ঠিক আছে, 11ক বৰ্গ আৰু 13ক বৰ্গ কৰিলে কিমান হ'ব। 11ক বৰ্গ কৰিলে 121 প্লাস 13ক বৰ্গ কৰিলে 169। ইয়াৰ পৰা কিমান আহিব 0 এটা আহিব। ঠিক আছে, এককৰ ঘৰত 0 আহিছে, তাৰ মানে অপচন নম্বৰ সি ইজ দি কারেক্ট আনসার। এককৰ ঘৰত 0, বাকিখিনি আপোনালোকৰ কৰিব দৰকাৰ নাই। তথাপিও আপোনালোকে এবাৰ চেক কৰি ল'ব। 2 + 6 কিমান হ'ব 8 আৰু ইয়াৰ 1 আছিলে 9। 1 + 1 2। ঠিক আছে 290। তাৰ মানে অপচন নম্বৰ সি ইজ দি কারেক্ট আনসার। আপোনালোকৰ এনেকে বস্তুটো কি কৰিলো পৰীক্ষাত অলপ হলো আপোনালোকৰ মাথাটো ইউজ কৰিব লাগিব। মানে পৰীক্ষাটো এনেকা নহয় যে জাস্ট আপুনি যাব ট্ৰেডিশনাল মেথডৰ সমাধান কৰি আহিব। ট্ৰেডিশনাল মেথডত আপোনালোকে পৰীক্ষাত মানে আহা নাৰাখিব। ঠিক আছে, আগুৱাই যাও আমি। আমাৰ নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে, আমাৰ নেক্সট প্ৰশ্ন ইয়াতে কি আছে আমি চাও। ABC P আৰু Q ক্ৰমে AB আৰু BC ৰ মধ্যবিন্দু। ঠিক আছে, কি কৈছে ত্ৰিভুজ আছে আমাৰ এটা হাতত, আমাৰ এটা ত্ৰিভুজ আছে। মই ত্ৰিভুজটো আঁকি লৈছো। ত্ৰিভুজ কি কৈছে A B আৰু C। ঠিক আছে, কৈছে যে AB আৰু AC ৰ মধ্যবিন্দু P আৰু Q ক্ৰমে AB আৰু AC ৰ মধ্যবিন্দু, AB আৰু AC ৰ মধ্যবিন্দু। এইটো P বিন্দু, এইটো Q বিন্দু, এইটো মধ্যবিন্দু। মানে এইটো আৰু এইটো বাহু সমান, সমানে দুভাগ কৰিছে। ঠিক আছে, আমি জানো ত্ৰিভুজৰ সমান্তৰাল নীতি মতে আমি এটা কথা জানো যে যদি দুটা বাহুৰ মধ্যবিন্দু আমি সংযোগ কৰো, ঠিক আছে, তেনেহলে এই বাহুটো তৃতীয় বাহুটোৰ আধা হৈ যায়। এই বাহুটো যদি আমাৰ x সেন্টিমিটাৰ হৈ যায়, তেনেহলে এই বাহুটো আমাৰ কিমান হৈ যাব 2x সেন্টিমিটাৰ। মানে কি হ'ব ইয়াৰ আধা। তো 2x ৰ আধা কিমান হ'ব x, এইটো ডাবল, এইটো আধা। ঠিক আছে, এতিয়া আমি এইটো পিছত চাইলাম। এতিয়া আমাক কি কৈছে R হৈছে PQ খণ্ডটোৰ এটা বিন্দু যত PR, R হৈছে PQ খণ্ডটোৰ এটা বিন্দু। R কি হৈছে PQ খণ্ডটোৰ এটা বিন্দু। ঠিক আছে, R হৈছে PQ খণ্ডটোৰ এটা এনেকা বিন্দু। R হৈছে মই ইয়াত আঁকি দিছো, এয়া ধৰি লৈছো R। ঠিক আছে,
কি কৈছে পি কিউ খণ্ডৰ এনেকা এটা বিন্দু, ইয়াতে এটা আৰ বিন্দু আছে, কি কৈছে পি আৰ অনুপাত আর কিউ কিমান দিছে 1:4 ওকে 1 তার মানে এইখিনির মান যদি 1 হয় তেনেহলে এইখিনি কিমান হ'ব 4 1:4 এই দুটাৰ অনুপাত কিমান দিছে 1:4 আহা গৈছে আপোনালোকে বুজি পাইছে এতিয়া কথাটো হল যদি পি আর 5 সেন্টিমিটার হয় আপোনালোকে ইয়াতে চাবচোন ইয়াতে অনুপাতত কিমান দিছে 1 প্ৰশ্নত কিমান কৈছে পি আর কিমান বুলি কৈছে 5 অনুপাতত কিমান আছে 1 তেনেহলে 1 সমান সমান কিমান হ'ব 5 এতিয়া কি কৈছে তেনেহলে আপোনালোকে এটা কথা মোক ইয়াতে কওকচোন এইখিনি 1 এইখিনি 4 গোটেইখিনি কিমান হৈ যাব অনুপাত মতে যদি আমি চাও 5 1 যদি 5 এর সমান হয় তেনেহলে 5 কার সমান মানে গোটেইখিনি বাহুটো কার সমান 5 into 5 কিমান হ'ব 25 আহা গৈছে আপোনালোকে বুজি পাইছে এইখিনি 1 এইখিনি 4 তেনেহলে গোটেইখিনি কিমান হ'ব অনুপাত হিচাপে যদি আমি চাব যাও 1 আৰু 4 মিলি 5 হৈ যাব ঠিক আছে কিন্তু আমি ইয়াতে চালো পি আর এর মান কিমান কৈছে 5 মানে 1 কার সমান 5 এর সমান এতিয়া 1 যদি 5 এর সমান হয় তেনেহলে 5 কার সমান হ'ব 5 into 5 25 এর সমান হ'ব তার মানে আমি কি পালো পি কিউ আমি যেটো পালো পি কিউ আমি কিমান পালো 25 কিন্তু আমি এটা কথা জানো বিসি বাহুটো আছে পি কিউ বাহুটো ডাবল হয় তার মানে বিসি বাহুটো কিমান হ'ব বিসি বাহুটো 2 into পি কিউ হৈ যাব মই অলপ আগতে কৈছো যদি মধ্যবিন্দু সংযোগ কৰা হয় তেনেহলে মধ্যবিন্দু সংযোগ ৰেখাটো তৃতীয় বাহুটোৰ সমান মানে আধা হয় তেনেহলে 2 পূৰণ পি কিউ কৰিলে 2 পূৰণ 25 কৰিলে কিমান হৈ যাব 2 পূৰণ 25 কৰিলে 50 তাৰ মানে বিসি বাহুটোৰ মান কিমান পালো আমি 50 ইয়াতে তো এইটোৱে সুধিছে তেনে বিসি বাহুটো কিমান 50 সেন্টিমিটার আহা গৈছে আপোনালোকে বুজি পাইছে মই জাস্ট সিম্পলি আপোনালোকক বুজাই দিছো ঠিক আছে একো ইয়াতে মানে মানে কি কয় টাফ লাগিব লগা বস্তু একো নাই ইয়াতে চাব কি কৈছে এইটো তো একেবাৰে ইজি মাঝে মাঝে এটা দুটা ইজি প্ৰশ্ন দিয়ে এক্সামতো দিয়ে আৰু মই হেনেকে দিছো মানে ঠিক আছে এটা দুটা ইজি প্ৰশ্ন আহি গলে কি হয় ষ্টুডেন্টবোৰৰ কনফিডেন্সটো বিল্ড আপ হৈ যায় ঠিক আছে আপোনালোকে ইয়াতে চাব ইয়াতে কি আছে যদি a is to b equals to 2 is to 3 ঠিক আছে আৰু কি কৈছে b is to c equals to 4 is to 5 b is to c equals to 4 is to 5 এতিয়া আপোনালোকৰ এটা বস্তু ইয়াতে মন কৰিব লাগিব কি মন কৰিব লাগিব এতিয়া যদি মোক কৈছে যে a is to b is to c উলিয়াব লাগে এটা কথা আপোনালোকে মন কৰিব হা ইয়াতে b বস্তুটো কমন আছে আৰু অনুপাতত b টো চাওকচোন কমন মানে সেম সেম আছে নেকি নাই a আৰু b ৰ লগত 3 আছে b আৰু c ৰ লগত 4 আছে b ৰ মানটো ইয়াতে 3 ইয়াতে 4 তেনেহলে আমি এই দুটো কম্বাইন কৰিব নোৱাৰিম যদি আমাক কম্বাইন কৰিব লাগে তেনেহলে আমাক কি কৰিব লাগিব মান দুটো সমান কৰিব লাগিব ওপৰত থকা b ৰ মানটো আৰু তলত থকা b ৰ মানটো সমান বনাই ল'ব এতিয়া সমান বনাই ল'বলৈ হলে আমি কি কৰিব লাগিব ইয়াত যেটো b ৰ মান আছে হেইটোৰে আমি এইটো পূৰণ কৰি দিম কিমান হৈ যাব 4 2 গুণ 8 এনেকা নহয় যে অকল 3 কে পূৰণ কৰিম দুটাকে পূৰণ কৰিম 4 2 গুণ 8 পূৰণ is to 4 3 গুণ 12 আৰু ইয়াত থকা যেটো b ৰ মান আছে হেইটোৰ আমি তলৰটো পূৰণ কৰি দিম ইয়াক আমি কিমানে পূৰণ কৰিম 3 3 4 গুণ 12 is to 3 5 গুণ 15 ঠিক আছে এতিয়া চাওকচোন b ৰ মানটো সেম সেম হৈছে নে নাই হৈছে ওপৰত থকা b ৰ মানৰে তলত পূৰণ কৰি তলত থকা b ৰ মানৰে ওপৰত পূৰণ কৰিলো তেনেহলে কিমান হৈ যাব b ৰ মান যেতিয়া সেম সেম হৈছে তেতিয়া আমি ডাইৰেক্টলি লিখি দিব পাৰো 8 is to 12 is to 15 তাৰ মানে a is to b is to c ৰ মান কিমান হ'ব 8 is to 12 is to 15 b ৰ মানটো সেম বনাই লৈছো কিছু মানে আছে এনেকৈ কৰি দিয়ে 2 is to 3 আছে আৰু তলৰটো কিমান আছে 4 is to 5 তেনেহলে এটো কিমান কৰে এইটো পূৰণ কৰে এইটো পূৰণ কৰিলে 8 এইটো পূৰণ কৰিলে 12 এইটো পূৰণ কৰিলে 15 এইটো হয় শৰ্ট ট্ৰিক মানে বেছি শৰ্ট ট্ৰিক কিন্তু মই এইটো শিকাই দিছো যাতে আপোনালোকক অসুবিধা নহয় ঠিক আছে নেক্সট আগুৱাই যাও আমি আমাৰ 4 নম্বৰ প্ৰশ্নটো ইয়াতে কি আছে দুটা সংখ্যাৰ অনুপাত 3:8 আৰু ইহতৰ পাৰ্থক্য 115 ধুনিয়া প্ৰশ্ন এটা দিছে কি কৈছে দুটা সংখ্যাৰ অনুপাত 3:8 মই চাইছো দুটা সংখ্যাৰ অনুপাত মোক কিমান দিয়া আছে 3:8 কি কৈছে ইহতৰ পাৰ্থক্য কিমান 115 দুটা সংখ্যাৰ ভিতৰত সৰুটো তেনেহলে সৰু সংখ্যাটো কিমান হ'ব সৰুটো কিমান হ'ব ইয়াতে আপোনালোকৰ সৰু কোন আছে 3 obviously 3 আৰু ডাঙৰ আছে 8 ইয়াতে কৈছে ইহতৰ পাৰ্থক্য কিমান 115 আপুনি অনুপাতত চাওকচোন ইহতৰ পাৰ্থক্য কিমান আছে অনুপাতত মই যদি চাব যাও 8 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 8 - 3 কিমান হ'ব 5 8 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 5 ইহতৰ অনুপাতত ইহতৰ পাৰ্থক্য কিমান 5 কিন্তু প্ৰশ্নমতে ইহতৰ পাৰ্থক্য কিমান 115 তেনেহলে আমি ইয়াৰ পৰা ক'ব পাৰো 115 5 কাৰ সমান 11 ৰ সমান ঠিক আছে এতিয়া কি কৈছে সৰুটো কিমান 3 আমি সৰুটাকে পঢ়িছিলো যদি পাঁচটা কলমৰ দাম ইমান হয় তেনে পাঁচটা কলমৰ দাম যে ইমান হয় তেনে এটা কলমৰ দাম কিমান হ'ব 115/5 ওকে আপোনালোকে বুজি পাইছে তাৰ পিছত এতিয়া কি কৰিম আমি তেনে তিনিটা কলমৰ দাম কিমান হ'ব তিনিটা কলম 5 এ দি মই যদি ইয়াক কাটি দিও কিমান হ'ব মই যদি 5 এ দি ইয়াক কাটি দিও কিমান হ'ব 23 তেনে তিনিটাৰ দাম কিমান হয় এটাৰ দাম যদি 23 হয় তিনিটাৰ দাম কিমান হ'ব 3 * 23 that is 69 rupees মানে 69 সৰু সংখ্যাটো কিমান পালো আমি 69 অপচন নম্বৰ সি ইজ দি কাৰেক্ট আনসার সৰু সংখ্যাটো আমি কিমান পালো 69 আহা গৈছো আপোনালোকে বুজি পাইছে কেনে দৰে মই বস্তুটো সমাধান কৰিলো জাস্ট শৰ্ট ট্ৰিকত গৈছো আমি একো কৰিব লগা নাই কিছু মানে আছে কি কৰিব ইয়াৰ পৰা ধৰি লব এটা সংখ্যা কিমান 3x আনটো সংখ্যা কিমান 8x এতে 8x - 3x
ইকুৱেলছ টু 115 ইয়াৰ পৰা x ৰ মানটো উলিয়াই ল'ব নাই ভাই দৰকাৰ নাই এইবোৰ কৰিব একো প্ৰয়োজন নাই আমি কম সময়ৰ ভিতৰত সমাধান কৰাৰ চেষ্টা কৰিম নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে অলপমান মানে ইয়াতে সৰি ইয়াতে মানে টাইপিং মিষ্টেকৰ কাৰণে ইয়াতে আহিব লাগিছিল p is to q is to r আৰু ইয়াতে হ'ব লাগিছিল এছামিছত p is to q is to r ঠিক আছে আপোনালোকে এইটো বুজি ল'ব ইয়াতে কি দিছে p is to q is to r এইটোৰ মান কি দিয়া আছে 1/3 is to 2/3 is to 1/4 okay no problem এতিয়া কি কৈছে যে তেনে q ৰ মান যদি ইমান হয় তেনে p - r কিমান হ'ব ভাই এনেকা ধৰণৰ প্ৰশ্ন মই আগতেও কৰাইছো আপোনালোকক এবাৰ কৈ দিছো যেতিয়া অনুপাতৰ ভিতৰতে ভগ্নাংশ থাকে তেতিয়া এই ভগ্নাংশটোক আমি ভগ্নাংশৰ পৰা গুচাই দিব লাগে ঠিক আছে কি কৰিম আমি ইয়াত এতিয়া আমি চাওক আমি ইয়াতে নিয়ম মই শিকাইছিলো কি আছে তলত যিকেইটা সংখ্যা আছে এইকেইটাৰ আমি লসাগু ওলাব লাগে ইয়াতে 3 আছে মানে এটাই 3 ধৰি লওক আৰু সৰি 3 আৰু 4 ৰ লসাগু কিমান হয় 3 আৰু 4 ৰ লসাগু হয় 12 তেনেহলে আমি কি কৰিম 12 দিস গোটেই কেইটাক আমি পূৰণ কৰি দিম ইয়াক যদি আমি 12 দি পূৰণ কৰো 1/3 12 দি অনুপাত 2/3 কো আমি কি কৰিম 12 ৰে পূৰণ কৰিম আকৌ কি কৰিম ইয়াতে 1/4 ক আমি কি কৰিম 12 ৰে পূৰণ কৰিম ঠিক আছে 3 ৰে 12 কাটলে কিমান হ'ব 4 3 ৰে 12 কাটলে কিমান হ'ব 4 4 ৰে 12 কাটলে কিমান হ'ব 3 ঠিক আছে তেনেহলে এটো 4 * 1 4 is to তাৰ পিছত ইয়াতে কি পালো p is to q is to r ঠিক আছে 4 এটো 4 2 গুণ কিমান হ'ব 8 আৰু এটো 3 অকলে থাকি দিব তেনেহলে p is to q is to r ৰ মান আমি কিমান পালো 4 is to 8 is to 3 ঠিক আছে এতিয়া আমাৰ ভগ্নাংশ অসুবিধা হোৱা নাই এতিয়া কথাটো কি আছে q ৰ মান কিমান ইয়াতে চাওকচোন q কিমান আছে ইয়াতে q ইকুৱেলছ টু কিমান আছে 8 প্ৰশ্ন মতে q কিমান হৈছে 56 8 বৰাবৰ 56 এতিয়া বহুতে কি কৰিব p আৰু q ৰ মানটো উলিয়াই ল'ব উলিয়াই লৈ ক'ব যে p আৰু q ৰ মান উলিয়াই লৈছো এতিয়া p আৰু p মাইনাস কৰি দিম ভাই দৰকাৰ নাই আমি ইয়াতে চাব লাগিব অনুপাতত p - r কিমান হৈ আছে p ৰ পৰা r মাইনাস কৰিলে ইয়াতে কৈছে এটো ওলাব কৈছে অনুপাতত আমি চাই লও p - r কিমান 4 ৰ পৰা 3 মাইনাস কৰিলে p - r 1 ঠিক আছে এতিয়া 8 যদি 56 ৰ মান হয় 1 কাৰ সমান হ'ব 8টা কলমৰ দাম ইমান টকা এটা কলমৰ দাম 56/8 8 দি কাটলে 8 7 যা 56 তাৰ মানে 1 আৰু ইহতৰ পাৰ্থক্য অনুপাতত কিমান আছিল 1 তাৰ মানে 1 কাৰ সমান 7 তাৰ মানে ইহতৰ পাৰ্থক্য কিহৰ সমান হৈ যাব 7 অপচন ইয়াতে দিয়া নাই আমাৰ এনসাৰটো হৈ যাব কিমান এনসাৰ হ'ব 7 তেনেহলে p - r ৰ মান কিমান হ'ব 7 ঠিক আছে আপোনালোকে আহা গৈছে আপুনি কাৰণ অনুপাতত ইহতৰ পাৰ্থক্য 1 আৰু আমি 1 ৰ মান উলাইছে 7 তাৰ মানে 1 = 7 এ হ'ব ঠিক আছে আগুৱাই যাও আমি নেক্সট প্ৰশ্নলৈ কি কৈছে ইয়াতে তলৰ কোণটো 6 ৰে বিভাজ্য নহয় আমি 6 ৰ বিভাজ্য নিয়ম জানো 6 ৰ বিভাজ্য নিয়মত আমাৰ হয় সংখ্যাটো 2 ৰে হৰণ যাব লাগিব আৰু 3 ৰে হৰণ যাব লাগিব 2 আৰু 3 দুটা সংখ্যাৰে হৰণ যাব লাগিব তেতিয়া আমি কম যে এই নিৰ্দিষ্ট সংখ্যাটো 6 ৰে হৰণ কৰিব পাৰি কিন্তু ইয়াতে আমি এতিয়া চাব লাগিব যে কোনটো সংখ্যাক 2 আৰু 3 ৰে হৰণ কৰিব কি কৈছে ইয়াতে 6 ৰে বিভাজ্য নহয় কোনটো সংখ্যাক 2 আৰু 3 ৰে হৰণ কৰিব নোৱাৰি ঠিক আছে আমি এটা কথা জানো যে পৃথিৱীত যিমান যুগ্ম সংখ্যা আছে সকলোকে আমি 2 ৰে হৰণ কৰিব পাৰো আমি জানো যুগ্ম সংখ্যাক 2 ৰে হৰণ কৰিব পাৰো তেনেহলে ইয়াতে চাওকচোন এইবোৰ যুগ্ম সংখ্যা না অযুগ্ম সংখ্যা আপুনি নিশ্চয় ক'ব যে স্যাৰ এইবোৰ যুগ্ম সংখ্যা যুগ্ম 2 2 2 2 সব যুগ্ম সংখ্যা তেনেহলে 2 ৰে আমি চেক কৰাৰ একো প্ৰয়োজন নাই আমি জাস্ট 3 ৰে 3 ৰে চেক কৰিম যদি 3 ৰে কোনো এটা সংখ্যা হৰণ না যায় তেনেহলে এই সংখ্যাটো 6 ৰে হৰণ না যাব এতিয়া আমি সব 3 ৰে হৰণ কৰাৰ নিয়মটো সংখ্যাৰ অংক কেইটাৰ যোগফল আমি চাম 1 + 9 10 10 + 7 17 19 19 + 3 22 22 + 2 কিমান হৈ যাব 24 আৰু 24 ক 3 ৰে হৰণ যায় তাৰ মানে এইটো 6 ৰে হৰণ যাব নেক্সট আমি চাম ইয়াতে কি আছে এইটো আমি চাই লও কিমান আছে ইয়াতে 9 + 7 কিমান হৈ যাব 9 + 7 হয় 16 16 + 2 18 18 19 19 + 3 22 24 এইটো 24 তাৰ মানে এইটোকো 3 ৰে হৰণ যাব ঠিক আছে সি নম্বৰটো আমি চাও 8 + 0 0 বাদ দিও 8 + 5 কিমান হ'ব 13 + 5 কিমান হ'ব 18 18 + 2 20 এইটো আহিছে আমাৰ 20 20 ক আমি 3 ৰে হৰণ কৰিব নোৱাৰি তেনেহলে আমাৰ এইটোই आंसर হৈ যাব সি অপচনটোক আমি 3 ৰে হৰণ কৰিব 6 ৰে হৰণ কৰিব নোৱাৰি বাকি ডি অপচনটো চেক কৰিব লগা টাইম ওয়েস্ট কৰি একো লাভ নাই ঠিক আছে আহা গৈছে আপোনালোকে বুজি পাইছে অপচন নম্বৰ সি ইজ দি কারেক্ট आंसर 800552 আমি 6 ৰে হৰণ কৰিব নোৱাৰিম নেক্সট আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে আমি চাই লও এজন লোকে নিজৰ উপাৰ্জনৰ 1/3 ঘৰ ভাড়াত আৰু 1/4 খাদ্যত খৰচ কৰে আৰু তেওঁৰ হাতত 3500 টকা ৰাহি যায় তেওঁৰ দৰমহা কিমান ই ধৰি লৈছো ই কিমান টকা ইনকাম কৰে আচ্ছা ই কিমান টকা ইনকাম কৰে ধৰি লৈছো আপোনালোকে এটা বস্তু চাব ভালদৰে ইয়াতে মন কৰিব ই প্ৰথমে ধৰিব দৰকাৰ নাই ডাইৰেক্ট আপোনালোকে উলিয়াব পাৰিব ঠিক আছে চাওক কেনেকে ইয়াতে কি কৈছে যে এটা মানুহ 1/3 ঘৰ ভাড়াত দিয়ে 1/3 ঘৰ ভাড়াত দিয়ে ঠিক আছে আৰু 1/4 ই কি কৰে 1/4 ই কি কৰে 1/4 1/4 ই কি কৰে
খাদ্যত খৰচ কৰে তেনেহলে এই মুঠ কিমান খৰচ কৰে 1/3 আৰু 1/4 এইটো আমি চাই লও কিমান খৰচ কৰে এইটো আমি চাই লও 3 আৰু 4 লসাগু হ'ব 12 ওপৰত যদি আমি যাও 3 আৰু 4 পূৰণ কৰিলো 1 আৰু 4 পূৰণ কৰিম 4 প্লাস 3 আৰু 1 পূৰণ কৰিম 3 তাৰ মানে এইটো আমি কিমান পালো 7/12 তাৰ মানে ই যদি 12 টকা উপাৰ্জন কৰে তেনেহলে খৰচ কিমান কৰে 7 টকা খৰচ কৰে এতিয়া 12 টকা উপাৰ্জন কৰি 7 টকা খৰচ কৰে তেনেহলে তাৰ সেভিংস কিমান থাকিব 5 টকা ঠিক আছে তাৰ মানে ইয়াৰ পৰা মই কি ক'ব পাৰিম ই 12 টকা ইনকাম কৰে 7 টকা খৰচ কৰে তেনেহলে ইয়াৰ হাতত সেভিংস কিমান আছে 5 টকা আৰু ইয়াতে কৈছে যে কি কিমান টকা ৰাহি হয় কিমান টকা জমা হয় ইয়াত 3500 টকা তেনেহলে এই 5 টো কাৰ সমান হ'ব 3500 ৰ সমান হ'ব ঠিক আছে আমি ইয়াতে গম পালো ইয়াতে টোটাল 12 টকা ইনকাম কৰি আছে 7 টকা খৰচ কৰি আছে থাকিব কিমান 5 টকা এটো ইয়াৰ সেভিংস প্ৰশ্ন মতে সেভিংস কিমান 3500 তেনেহলে আমি ক'ব পাৰো 3500 সমান এতিয়া ইয়াতে কি কৈছে তেন্তে তেওঁৰ দৰমহা কিমান দৰমহা 12 5 যদি 3005 ৰ সমান হয় 1 কাৰ সমান হ'ব 3500 ডিভাইডেড বাই 5 আৰু এটো কাটলে কিমান হ'ব 700 ৰ সমান তেলে 1 যদি 700 ৰ সমান হয় এটা আপেলৰ দাম যদি 700 টকা হয় তেনেহলে 12টা আপেলৰ দাম কিমান হ'ব 700 পূৰণ 12 আৰু এটো পূৰণ কৰিলে কিমান হ'ব 700 পূৰণ 12 হৈ যাব 8400 তেনেহলে তাও কিমান টকা উপাৰ্জন কৰে 8400 টকা ইনকাম কৰে আহা কৈছে আপোনালোকে বুজি পাইছে একেবাৰে ইজি প্ৰশ্ন আছিল কেনেকে আমি উলিয়ালো আপোনালোকে গম পাইছে ঠিক আছে এটো ইহতত জাস্ট আমি ভগ্নাংশ দুটা যোগ কৰি দিলো যোগ কৰি দিয়াৰ পিছত আমাৰ মূল ভগ্নাংশ ওলালে যে ইমান টকা হৈ যায় তাৰ পিছত আমি গম পালো যে খৰচ 7 টকা সেভিংস 12 টকা তাৰ পিছত আমি উলিয়াই দিলো নেক্সট প্ৰশ্নৰে আমি আগুৱাই যাও ইয়াতে আমাক কি কৈছে ব্যাসাৰ্ধ 6 সেমি বৃত্তৰ এটা খণ্ডৰ ক্ষেত্ৰফল যদি ওলাই আপোনালোকে জানে বৃত্তৰ কালি সূত্ৰ সকলে জানে ঠিক আছে ক্ষেত্ৰফল বা বৃত্তৰ কালি বা ক্ষেত্ৰফল দুটা একে কথা বৃত্তৰ কালিৰ সূত্ৰটো কি আপোনালোকে সবে জানে পাই আর স্কয়ার কিন্তু যেতিয়া আমি এটা বৃত্তখণ্ড লও তেতিয়া এই বৃত্তখণ্ডটোৰ কালি কিমান হ'ব বৃত্তখণ্ড বুলিলে কি বুজাইছে ইয়াতে এটা বৃত্ত আপোনালোকে পিজ্জা নিশ্চয় খাইছে পিজ্জাৰ এনেকা ভাগ থাকে ন কৈছে যে এতিয়া গোটেই বৃত্তটোৰ কালি উলিয়াব নালাগে এই পাৰ্টখিনিৰ কালি উলিয়াব লাগে তে এই পাৰ্টখিনি আমি কেনেকৈ উলিয়াম আমি তো গোটেইখিনিহে উলিয়াব জানো আমি তো সৰুটোৰ এই পাৰ্টখিনি উলিয়াব নাজানো ইয়াতে এটা বস্তু আপোনালোকে লব একচুয়ালি বৃত্তৰ যেটো সূত্ৰ থাকে ন এইটো সূত্ৰটো থাকে θ/360 into pi r square actual বৃত্তৰ সূত্ৰ হল এটো θ/360 into pi r square ৰিয়েল সূত্ৰটো হয় ঠিক আছে এতিয়া আপোনালোকে ক'ব যে θ/360 yes θ/360 θ মানে কি এটা কমপ্লিট বৃত্ত কিমান ডিগ্ৰী এংগেল কৰে 360 তেনেহলে ইয়াতে θ ৰ মান 360 লব লাগিব 360 ললে কিমান হ'ব 360/360 কাটাকাটি কৰিলে কিমান থাকে আমাৰ হাতত পাই আর স্কয়ার কারণ 360/360 into পাই আর স্কয়ার থাকিব এটো তো 1 হৈ যাব কাটাকাটি গল তাৰ মানে আমাৰ হাতত কি থাকিব পাই আর স্কয়ার আমি এইটোৱে বুলি ধৰি লও কিন্তু যেতিয়া বৃত্তখণ্ড ওলাবলৈ তেতিয়া আপোনালোকে জানি গম পাইছে নেকি গোটেই বৃত্তটো ব্যৱহাৰ হৈছে হোৱা নাই নিৰ্দিষ্ট এটা এৰিয়া ব্যৱহাৰ হৈছে নিৰ্দিষ্ট এৰিয়া মানে আমাক এই কোণটো লাগিব ঠিক আছে এতিয়া যদি আমি এইটোৰ কালি উলিয়াব যা আমাক কি লাগিব θ/360 into পাই আর স্কয়ার এতিয়া ইয়াতে থিটাৰ মান কিমান কৈছে যে নেই বৃত্তখণ্ডটো কিমান কোণ কৰিছে 60 ডিগ্ৰী কোণ কৰিছে তাৰ মানে আমি ওপৰত থিটাৰ মান এবাৰ কি লিখিম 60 তলত থাকিব আমাৰ কিমান 360 into পাইৰ মান আমি জানো 22/7 obviously 22/7 into r স্কয়ার r ৰ মান কিমান দিছে 6 সেন্টিমিটাৰ ওকে 6 সেন্টিমিটাৰ ঠিক আছে আমি ইয়াতে 6 সেন্টিমিটাৰ এতিয়া r স্কয়ার আছে স্কয়ার মানে এটা বস্তু দুবাৰ পূৰণ মই ইয়াতে 6 দুবাৰ পূৰণ লিখিছো ঠিক আছে এতিয়া আপোনালোকে চাব 60 ৰে যদি আমি 360 কাটি দিও 6 হ'ব আমি জানো 60 ৰে 360 কাটি দিলে 6 আৰু এই 6 আৰু 6 কাটি গল আমাৰ হাতত থাকিল কি 22 into 6 divided by 7 তলত তো আমাৰ 7 থাকিব ওপৰত আমাৰ কিমান থাকিব 110 120 130 132 তাৰ মানে ওপৰত আমাৰ কিমান থাকিব 132/7 তাৰ মানে আমাৰ आंसर কিমান হ'ব 22 into 6 কৰিলে 132 divided by 7 132/7 আহা কৈছে আপোনালোকে বুজি পাইছে আমি কেনেকৈ বস্তুটো উলিয়াই দিলো ঠিক আছে এই সূত্ৰটো আপোনালোকে মনত ৰাখিব এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত অহাৰ বহুত সম্ভাৱনা থাকে ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে কি আছে প্ৰদত্ত চিত্ৰ ডি আচ্ছা চিত্ৰটো আমি ইয়াতে আকানে আমি আঁকিলো প্ৰদত্ত চিত্ৰ ডি প্যারালাল বিসি যদি ডি এনেকে এটা দিছে ঠিক আছে কি কৈছে ইয়াতে DE প্যারালাল BC মই ইয়াতে BC বুলি ধৰি লৈছো এটো AB বুলি ধৰি লৈছো আৰু DE প্যারালাল এই দুটা বাহু কি হৈছে প্যারালাল হৈ আছে সমান্তৰাল হৈ আছে AD ৰ মান কিমান দিছে 5.9 ওকে নো প্ৰবলেম আৰু DB ৰ মান কিমান দিছে 4 cm নো প্ৰবলেম AE আমাক কিমান দিছে 7 cm এটো দিছে 7 cm তেনেহলে AC ৰ মান উলিয়াব লাগে আপোনালোকে জানে ত্ৰিভুজৰ সদৃশতাৰ নিয়মৰ ওপৰত আমি যদি যাও তেনেহলে আমাৰ এটা নিয়ম আছে ইয়াতে কেনেকৈ উলিয়াব লাগে AD এইখিনি এটো ত্ৰিভুজৰ এইটো বাহু আৰু ডাঙৰ ত্ৰিভুজটোৰ গোটেই বাহুটো AB AD/AB equals to এই দুটা বাহুৰ অনুপাত
সিহঁতৰ সেই দুটা বাহুৰ অনুপাতৰ লগত সেম হ'ব ইয়াৰ ফালে কি হ'ব এ ই বাই গোটেই বাহুটো এচি আহা গৈছে আপোনালোকে বুজি পাইছে এতিয়া কথাটো হল এ ডিৰ মান কিমান এ ডিৰ মানটো আমাৰ হাতত দিয়া আছে 5.9 বাট এ বিৰ মানটো আমাৰ হাতত দিয়া নাই এ বি দিয়া আছে জানো নাই কিন্তু আপোনালোকে ইয়াতে চাওক এ ডি প্লাস ডিবি যোগ কৰিলে এ ডি হৈ যায় এ বি হৈ যাব গোটেইখিনি হৈ যাব তেনেহলে আমি এইটো চাও এইটো কিমান আছে 5.9 আৰু এইখিনি কিমান আছে 4 তেনেহলে 5.9 আৰু 4 প্লাস কৰিলে কিমান হৈ যাব 4 প্লাস কৰিলে কিমান হৈ যাব 9.9 তেনেহলে আমি ইয়াতে তলত কি লিখিব পাৰো 9.9 ইকুৱেলস টু এ ইৰ মান কিমান আছে এ ইৰ মান আছে 7 মই ইয়াতে 7 দি দিছো তলত আছে এসি এসিৰ মানটো আমাক উলাব লাগে ঠিক আছে এতিয়া আপোনালোকে চাব 9.9 ইয়াতে হৰণ হৈ আছে এইফালে গলে কি হৈ যাব পূৰণ তাৰ মানে 7 * 9.9 লিখিলো মই একো আপত্তি নাই তলত এইফালে 5.9 এইফালে কি হৈছে পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ 5.9 আৰু এসি এইফালে কি হৈছে হৰণ এইফালে আহিলে কি হৈ যাব পূৰণ ঠিক আছে তাৰ মানে এসি = 7 * 9.9 ডিভাইডেড বাই 5.9 এতিয়া আমি কি কৰিম 5.9 তো আমি একো কৰিব নোৱাৰিম ঠিক আছে 5.9 ক আমি একো কৰিব নোৱাৰিম 7.9 আছে ইয়াতে ঠিক আছে ইয়াতে আমি এটা কাম কৰো দশমিকটো আমি কাটি দিও কারণ ইয়াতে এক ঘর আগত দশমিক আছে ওপৰতো এক ঘৰ আগত দশমিক তলতো এক ঘৰ আগত দশমিক তেনেহলে আমি দশমিকটো কাটি দিব পাৰিম তেনেহলে ওপৰত কিমান হৈ যাব 7 * 99 ডিভাইডেড বাই তলত হৈ যাব 59 এতিয়া আমি এইটো হৰণ কৰিলে কিমান হৈ যাব আপোনালোকে চাব এইটো হৰণ কৰিলে আমাৰ আচ্ছা ঠিক আছে মই এইটো ক্যালকুলেটৰ ইউজ কৰি দিছো ঠিক আছে ক্যালকুলেটৰ ইউজ কৰিব লাগিব জানো ইউজ কৰি দিছো ঠিক আছে আপোনালোকে ইয়াতে চাব মই ইয়াতে আৰু বেছি টাইম নলও 7 * 99 ডিভাইডেড বাই 59 কিমান আহিছে 11.74 এটো কিমান আহিছে 11.74 সেন্টিমিটার তাৰ মানে আমি গম পালো কি আমাৰ এসি বাহুটোৰ দিক কিমান 11.74 সেন্টিমিটার আহা গৈছে আপোনালোকে বুজি পাইছে কেনেকৈ আমি কৰিলো নেক্সট প্ৰশ্নলৈ আমি ইয়াতে জপিয়াই যাও আমাৰ নেক্সট প্ৰশ্ন কি আছে আয়তীয় ঘনক এটাৰ প্ৰস্থ বিচাৰক যেতিয়া আয়তীয় ঘনকটো ক্রমে 4 মিটার আর 2 মিটার হিসাবে দিয়া দৈর্ঘ্য আর উচ্চতার ভাবে 64 ঘনমিটার হয় ঠিক আছে আয়তীয় ঘনকটার কি দিছে আয়তন দিছে ঘনমিটার মানে আয়তন আয়তন কিমান দিছে 64 ঠিক আছে কিন্তু ইয়াতে দিক দিছে কিমান দিক মানে লেংথ কিমান দিয়া আছে দিক দিয়া আছে 4 মিটার 4 আর হাইট উচ্চতা দিয়া আছে উচ্চতা কিমান দিয়া আছে 2 মিটার কিন্তু প্রস্থ ব্রেড আমাক দিয়া নাই এইটো আমাক খুলাব লাগে আমি জানো আয়তীয় ঘনকৰ উচ্চতাৰ কি কয় আয়তনৰ সূত্র হল দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা সমান সমান 64 ইয়াতে আমি পালো L ৰ মান আমাৰ কিমান আছে 4 B ৰ মান আমি নাজানো H ৰ মান আমাৰ আছে 2 = 64 4 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 8 8 into B = 64 এতিয়া মই যদি B এইফালে ৰাখি দিও 8 এইফালে পূৰণ হৈছে এইফালে গলে কি হ'ব হৰণ 8 এর যদি আমি 64 কাটি দিও 8 হ'ব 8 8 = 64 তেনেহলে আমাৰ প্ৰস্থ কিমান পালো আমি 8 সেন্টিমিটার অপশন নাম্বার A is the correct answer আমি B এর মান আয়তীয় ঘনকটোৰ প্ৰস্থ আমি কিমান পালো 8 সেন্টিমিটার আহা গৈছে আপোনালোকে বুজি পাইছে ঠিক আছে আজিৰ কাৰণে এইখিনি আছিল 10টা প্ৰশ্ন ধুনিয়া ধুনিয়া প্ৰশ্ন আছিল এক্সাম ওৰিয়েন্টেড প্ৰশ্ন আছিল আহা গৈছে ভিডিওটো আপোনালোকক ভাল লাগিছে আপোনালোকক যদি ভিডিওটো ভাল লাগিছে তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব লগতে ভিডিওটো লাইক কৰি দিব আৰু নিজৰ ফ্ৰেন্ডস বা ভাই ভন্টি বা যদি দাদা থাকে কাৰোবাৰ লগত কি থাকে লগৰীয়া থাকে নিশ্চয় তাৰ লগত ভিডিওটো শেয়াৰ কৰি দিও যাতে আপোনাৰ লগতে তাৰো কিবা কিবি ভাল বা সুবিধা হৈ যায় আজিৰ কাৰণে এইখিনি ধন্যবাদ